So hey guys, welcome back to my channel. আৰু আজি ৰাতি আৰম্ভ কৰিছোঁ ৰান্ধা। গাইজ বৰ্তমান মাছ গোটেই ভাজা হৈ গৈছে আৰু এইবিলাক খকুৱাকেইটা বহি আছে। মোৰ মাইকী বনাব পাৰক নপৰক ভাই, মই বনাই খুৱাই দিম। এইপিনে আছে মাছ, এইপিনে দালি বহাইছোঁ, এইপিনে ভাজিছোঁ। কালাৰ চোৱা মাছৰ। মোৰ মাইকী বনাব পাৰক নপৰক ভাই, মই বনাই খুৱাই দিম। বাকী এইপিনে চব্জি কাটা হৈ আছে, জলকীয়া গোটে মাছ ভাজি আছোঁ মই। এইটো হ'ল 1 ৰাউণ্ড গ'ল, 2nd ৰাউণ্ড বাকী ইমান গাল আছে। পুৰাপুৰি 4 কেজি মাছ ভাজিম। এইপিনে দালি বহাইছোঁ, দালি উতলি আছে, এইপিনে দি দিছোঁ। ভিডিঅ'টো চাই থকা বহুত বেছি ইণ্টাৰেষ্টিং হ'ব আৰু যোনবোৰ ছোৱালীয়ে ভাবিছে এনেকুৱা মতা লাগে মোক কণ্টেক্ট কৰিব, মই বিচাৰি দিম। বৰ্তমান মাছ হৈ গৈছে, এইপিনে ভাজি আছোঁ, এইপিনে হৈ আছে, এইপিনে আলু চালু হৈ গৈছে। মাহীয়ে মোক শিকাই দি আছে। এইপিনে চব্জি কাটা হ'ল, দালিটো চম্বাছ দিয়া নাই, দালিটো চম্বাৰ দিব লাগিব। বাকী আৰু কি, এইটো মানে মাছৰ তেল। গাইজ বৰ্তমান মাছ গোটেই ভাজা হৈ গৈছে, এইপিনে আলু চালু গোটেই ভাজা হৈ গ'ল, এইপিনে দালি হৈ গ'ল আৰু এইবিলাক খকুৱাকেইটা বহি আছে। ছোৱালী মানুহ গোটেই বহি আছে, মই বনাই আছোঁ গোটেই। এই মাছটো চোৱা ইমান ৰঙা হৈছে। বাকী মাছৰ পিচ এভেইলেবল, খাব হ'লে আহিব পাৰা। চ' গাইজ মাছৰ আঞ্জা বনাবৰ কাৰণে প্ৰথমতে ফুলকবিটো অলপ ভাজি লৈছোঁ, কিয় কি বইল কৰা নাছিলোঁ। আৰু তাৰপিছত এইপিনে দেখিছোঁ দালিটো অলৰেডি সম্ভাগ দিয়া হৈ গ'ল, এণ্ড দালিটো অলৰেডি হৈ গ'ল, বাট দালিটো সঁচাকৈ কৈছোঁ বহুত বেছি টেষ্টি হৈছিলে। ছাইডত আছে যিহেতু মাছৰ তেল, সেইটোও বনাব লাগিব, কিয় কি আজি গোটেই ৰন্ধা দায়িত্ব মোৰ। আৰু চবে কয় ৰান্ধিব নোৱাৰোঁ, আৰে ভাই আই এম এ চেফ, কিন্তু নেদেখাওঁ। আৰু এইপিনে চোৱা চব্জিটো বৰ্তমান মানে বন্ধাকবি চন্ধাকবি চব দি কেনে একেবাৰে বহাইছোঁ, আৰু কালাৰটো দেখিছে কিমান ধুনীয়া। আৰু এইপিনে ভাত। 2 hours later. চ' গাইজ বৰ্তমান মাছ হৈ গৈছে, ভাতো হৈ গৈছে, চব হৈ গৈছে। এতিয়া বৰ্তমান খাই লৈ কেনে গৈ আছোঁ। ঠিক আছে মাছ চাব ঠিক আছে। হা ডাইল শুভম কিরকম? গাইজ বৰ্তমান ভাত চাত খাই আছোঁ, মোৰ হিচাপতো বহুত টেষ্টি লাগিছে। কিরকম লাগছে? কিরকম আছে দাদা? ঐ মাছ তরকারি কিরকম আছে ভাই? নিনু মাছ কিরকম? লাইফত ফার্স্ট টাইম বনাইছোঁ আজি মই। আরে ঝুট बोल रहा है। মাছ কিরকম হয়েছে? नहीं अच्छी बात कही आप। हाँ बहुत ভালো হয়েছে, মই কৈছোঁ বহুত ভাল হৈছে। মাছ চোৱা